পদুমেৰি হাতত ধৰিলে অশোক শৰ্মাই পিন্ধিলে গান্ধী টুপি বিজেপিৰ আদৰ্শ ত্যাগ কৰি অশোক শৰ্মাই আগুৱালি ল'লে কংগ্ৰেছৰ আদৰ্শ অৱশেষত কংগ্ৰেছী হ'ল নলবাৰী সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা আনুষ্ঠানিকভাৱে আজি কংগ্ৰেছত যোগদান অশোক শৰ্মাৰ 2 দশকৰো অধিক কাল বিজেপিৰ আদৰ্শৰে অনুপ্ৰাণিত অশোক শৰ্মাৰ কংগ্ৰেছলৈ আগমনে যেন নলবাৰী জিলা কংগ্ৰেছক দিলে নতুন শক্তি কংগ্ৰেছত যোগদান কৰি অশোক শৰ্মাৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মা মিছলীয়া বিজেপিয়ে কৰিছে ভয় প্ৰলোভনৰ ৰাজনীতি ভয় আৰু ভীতিৰে বা প্ৰলোভনেৰেহে তেওঁলোকে ৰাজনীতি কৰিছে তেওঁলোকে সদায় কয় মিটিঙত গ'লেহে তোমালোকে অৰুণোদয় পাবা মিটিঙত গ'লেহে তোমালোকে ঘৰ পাবা যদি নোযোৱা ঘৰ কাটি দিয়া হ'ব এইটো ভয় আৰু প্ৰলোভনৰ ৰাজনীতি নহয় নেকি ইফালে অশোক শৰ্মাক দললৈ আদৰি গৌৰৱ গগৈৰ হুংকাৰ অসমত সৃষ্টি হৈছে ৰাজনৈতিক ভূমিকম্প আজি আমি ভাবো যে নলবাৰী মানুহৰ আবেগ আৰু স্বাভিমানৰ প্ৰতি চিন্তা কৰি অশোক শৰ্মা ডাঙৰীয়াই আমাৰ দলটোক যোগদান কৰিছে আৰু নলবাৰী অঞ্চলৰ স্বাভিমান আৰু আবেগ সন্মান কৰি ময়ো আজি দিল্লীৰ পৰা সদনৰ কাম এৰি ইয়াত আহিছোঁ আমি সকলোৱে মিলি পৰৱৰ্তী সময়ত নলবাৰী মানুহৰ স্বাভিমানৰ ওপৰত যি আঘাত বৰ্তমান বিজেপি দলৰ নেতৃত্ব পেলাইছে সেই আঘাতৰ প্ৰত্যুত্তৰ আমি আহা বিধানসভা নিৰ্বাচনত আমি দিম অশোক শৰ্মাক এইদৰে দললৈ আদৰি বিজেপিক সমালোচনা কৰি ভূপেন বৰাৰ মন্তব্য আমাৰ দলক পুৰণিক মৰ্যাদা দিয়া হয় সকলোকে সমান চকুৰে চোৱা হয় আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো খুৰধাৰ সমালোচনা ভূপেন বৰাৰ জেন্দ্ৰ সিনহা ডাঙৰীয়া প্ৰাক্তন এপিএছ এছিষ্টেণ্ট পুলিচ কমিশ্যনাৰ লহকৰ ডাঙৰীয়া এনেকৈ বহুকেইজন বিশিষ্ট ব্যক্তি নলবাৰীতো আৰু গুৱাহাটীতো আজি যোগদান আছে আজি কুইট ইণ্ডিয়া মুভমেণ্ট আৰম্ভ হৈছিল মই সেইকাৰণে অসম বিজেপিক এটা কথা ক'ম যে আপোনালোকে কৈছিলে যে 16 মে'ত বিজেপি আহিব 17 মে'ত বিদেশীয়ে টোপোলা বান্ধিব 18 মে'ত বিদেশীয়ে অসম এৰিব এইবিলাক নহ'লে এতিয়া বিজেপিয়ে অসম এৰিবৰ কাৰণে সাজু থাকে এতিয়া লাহে লাহে বিজেপিত বিদায় সভাবিলাক হ'ব আৰু কংগ্ৰেছত আদৰণি সভাবিলাক হ'ব লিখিতভাৱে জনাইছিলোঁ যে তেওঁলোকে যে 24 ঘণ্টাই কাম কৰে বুলি ডাংকপ মাৰা কথা কৈছিল তেওঁলোকে কি ৰাতি নুশুৱে নেকি তেওঁলোকে আহাৰ গ্ৰহণ নকৰে নেকি তেওঁলোকে শুদ্ধিও নকৰে নেকি গতিকে তেওঁলোকে 24 ঘণ্টাই দলৰ কামে কৰে কিন্তু মানুহ যেতিয়া লগ ধৰিব যায় তেওঁলোকে ৰাতিপুৱা 11 বজাৰ আগত লগ নধৰে এই ইমান সময় কি হিচাপ নিকাচে কৰি থাকে গতিকে তেনেকুৱা ডাংকপ মাৰা কথা কিছুমানে কিবা আশাত কিবা ভয়ত সহ্য কৰিব পাৰে কিন্তু মই কোনো ভয় ভীতিত সহ্য নকৰা মানুহ গতিকে মই সেইকাৰণে ওলাই আহিছোঁ যে তেওঁলোকৰ যোগ্য প্ৰত্যুত্তৰ দিব লাগে আপুনি এটা এটা কথা উল্লেখ কৰিছে ভাষণ প্ৰসংগত যে বৰ্তমান প্ৰলোভনৰ ৰাজনীতি চলিছে ভয় আৰু প্ৰলোভনৰ ৰাজনীতি কি ক'ব এই মুহূৰ্তত সেইটো মই নহয় আপুনি নলবাৰীৰ এগৰাকী যুৱ সাংবাদিক আপুনি যদি আজি নলবাৰী সমষ্টিটোত যায় তেনেহ'লে প্ৰতি বুথত ভাৰতীয় জনতা পাৰ্টিৰ মিটিং পাতি 3 বছৰে শুই থকা নেতাবিলাক ওলাই আহি কাৰোবাক লৈ গৈছে মন্ত্ৰীৰ ওচৰত তেওঁৰ ল'ৰাক চাকৰি দিব বুলি কাৰোবাৰ ওচৰত গৈ কৈছে তুমি যদি যোৱা তোমাৰ লিষ্টত থকা ঘৰৰ দামটো কাটি দিম বুলি কোনোবাক কৈছে যে অৰুণোদয় কাটি দিম বুলি অৰ্থাৎ ভয় আৰু ভীতিৰে বা প্ৰলোভনেৰেহে তেওঁলোকে ৰাজনীতি কৰিছে তেওঁলোকে সদায় কয় মিটিঙত গ'লেহে তোমালোকে অৰুণোদয় পাবা মিটিঙত গ'লেহে তোমালোকে ঘৰ পাবা যদি নোযোৱা ঘৰ কাটি দিয়া হ'ব এইটো ভয় আৰু প্ৰলোভনৰ ৰাজনীতি নহয় নেকি গতিকে এনেদৰে আৰু কিমান দিন চলিব সেই কথাটোক আমি ৰাইজৰ মাজত মুক্তভাৱে তুলি ধৰাৰ বাবে আমি এই ব্যৱস্থা ব্যক্তিগতভাৱে অনাগত সময়ত নলবাৰীত আচলতে বিজেপিৰ যিটো বিজেপিৰ ভেটি খহাবলৈ আপোনালোকে সক্ষম হ'বনে আপুনি মই ভেটি খোৱাৰ কাম নকৰোঁ কাৰণ কৈছোঁৱেই এজনী ছোৱালী ঘৰৰ পৰা যেতিয়া বিয়া দি উলিয়াই দিয়ে তেওঁ কেতিয়াও তাত এখন নিজৰ ঘৰ পাতিলেও পিতৃগৃহ ভেটি খোৱাৰ চেষ্টা নকৰে মই যিটো দলক লালন পালন কৰি ডাঙৰ দীঘল কৰি চৰকাৰ অনালৈ আছোঁ
বা বিধায়ক হৈ আছোঁ বা আজি কংগ্ৰেছ দলত অহাৰ আগমুহূৰ্তলৈ কিছুদিন আগলৈ মই এটা নিগমৰ অধ্যক্ষ আছিলোঁ, তাৰ ভেটি মই নসহাওঁ, কাৰণ বিজেপি মোৰ অন্তৰত আছে। কিন্তু সেই বিজেপিত আজি কিছুমান আজি মই যি দলত আহিছোঁ এই দলটোকো এক সংকটৰ গৰাহত এৰি থৈ তেওঁলোকে ক্ষমতাৰ পাহাৰ সুৰক্ষিত কৰা আৰু জেললৈ যোৱাৰ সৈতে তেওঁলোকে কংগ্ৰেছ এৰি বিজেপিত আহিছিল। গতিকে সেইসকল ব্যক্তিৰ সেই প্ৰতি মোৰ লক্ষ্য, তেওঁলোকক কেনেদৰে শাসনৰ গাদীৰ পৰা অব্যাহতি দিব পাৰি তাৰ সেই প্ৰক্ৰিয়াত মই জড়িত হ'ম। বিজেপিৰ প্ৰতি মোৰ কোনো আক্ৰোশ নাই, কাৰণ বিজেপিৰ মই পৰা যথেষ্ট পাইছোঁ আৰু সেই পোৱাই নহয়, আজি মই বিজেপিৰ ভাল সময়তহে মই আহিবলৈ দলৰ পৰা অব্যাহতি লৈছোঁ। গতিকে মোৰ দলৰ প্ৰতি সদায় ভক্তি থাকিব। আৰু তথাপিতো আজি এই যি আমাৰ ভয় আৰু প্ৰলোভনৰ মাজেৰে চৰকাৰ চলাইছে তেওঁলোককহে প্ৰতিহত কৰিব লাগে। আৰু পৰৱৰ্তী সময়ত আমি এনেদৰে যিসকলে অহংকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ বিচাৰে, যিসকলে অহংকাৰ মুক্ত অসম হোৱাটো বিচাৰে, আমি সকলোকে নিজৰ মঞ্চত অহাৰ বাবে আমি স্বাগতম জনাইছোঁ। আমাৰ নামনি অসমত আজি অশোক শৰ্মা ডাঙৰীয়া অহাৰ পিছত নলবাৰী জিলাৰ পৰা এটা ৰাজনৈতিক বাৰ্তা গৈছে, যি বাৰ্তা অসমৰ চুকে কোণে প্ৰত্যেক জিলাৰ ওপৰত পৰিব, তাৰ প্ৰভাৱ আমি দেখা পাম। যি কথা মই ক'লোঁ যে আজি অশোক শৰ্মা ডাঙৰীয়াক চাই বহুতে আজি সাহস পাব কি হয়, যদি আমি অহংকাৰ মুক্ত অসম বিচাৰোঁ তেতিয়া আমাৰ ওচৰত এটাহে বিকল্প, সেই বিকল্পটো হৈছে ভাৰতীয় জাতীয় আমাৰ কংগ্ৰেছ পাৰ্টি। আজি অশোক শৰ্মা ডাঙৰীয়াই যি সততাৰে ৰাইজক সেৱা কৰি গৈছে, মই আশা কৰোঁ সেই সততাৰে মুখ্যমন্ত্ৰী মহোদয়ে গুৱাহাটী মহানগৰৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক। অলপ আদৰ্শ হিচাপে অশোক শৰ্মা ডাঙৰীয়াৰ পৰা তেওঁলোকে প্ৰেৰণা লৈ আজি গুৱাহাটী মহানগৰৰ ভিতৰত ৰাইজৰ যি অশান্তি সৃষ্টি হৈছে, যাৰ কাৰণ মাত্ৰ মুখ্যমন্ত্ৰী মহোদয়ে PWD বিভাগৰ যি বিফলতা, লগতে তেওঁলোকৰ কেবিনেটৰ ভিতৰত থকা মন্ত্ৰীসকলৰ আজি ধন সম্পত্তি বৃদ্ধি কৰাৰ যি লোভ, যাৰ ফলত গোটেই আইনবোৰ উলংঘ হৈছে। কোন মন্ত্ৰী ক'ত তেওঁলোকে বিল্ডিং বনাইছে, আমি সেই গোটেইখিনি কথা আমি গম পাইছোঁ। আৰু সেইকাৰণে আজি মুখ্যমন্ত্ৰী মহোদয়ে ৰাজনীতি আমি গম পাইছোঁ, বুজি পাওঁ, অসমৰ ৰাইজে বুজি পায়। তেওঁলোকে ভূমি জিহাদী, লেণ্ড জিহাদী কথাবোৰ কয়, কিন্তু আটাইতকৈ যদি শক্তিশালী ভূমি জিহাদী যদি ক'ৰবাত আছে, সেই ভূমি জিহাদীসকল বৰ্তমানৰ বিজেপি চৰকাৰৰ কেবিনেটৰ ভিতৰত আজি তেওঁলোকে আছে। ক'ত ক'ত তেওঁলোকৰ মাটি, ক'ত ক'ত তেওঁলোকৰ বাগান, ক'ত ক'ত তেওঁলোকৰ ৰিজৰ্ট, আটাইতকৈ ডাঙৰ ডাঙৰ ভূমি জিহাদীবোৰ আজি বিজেপি কেবিনেটত বহি ডাঙৰ ডাঙৰ গাদীত বহি আছে।